Hey guys, so আজি কি বানাইছো আৰু কি বানাম তো সম্পূৰ্ণ ভিডিঅ' চাই থাকা তো বলো কিহৰ মাংস আপোনালোকে চাই কমেণ্টত ক'ব ইয়া কি বস্তু আপোনালোকে চাই মোক কমেণ্টত ক'ব ইয়া কি বস্তু আপোনালোকে জানাই কমেণ্টত নকলে হ'ব আৰু ইয়া কি হৈ আছে কি হৈছে আপোনালোকে কমেণ্টত ক'ব এবাৰ এই বস্তুটো নামোৱা হ'ব কেনেকৈ নামায় আপোনালোকে দেখি আছে চাওক পুৰাই হৈ গ'ল আলুটো পুৰা ফ্ৰাই কৰি দৰকাৰ তাৰপাছত দিয়া হ'ব পিঁয়াজ এইটো পিঁয়াজ কয় না কি কয় সকলো নাজানো এইটো পিঁয়াজ জলকীয়া এবাৰ ফুটনিটো মাৰি দিব তো এয়া মাংসটো পুৰা মানে দি দোৱা হ'ল তাৰপাছত মাংস থৈ যাব পিঁয়াজ আৰু জলকীয়া মাৰি পুৰা মানে কাটি আছে তো সানি পাছতে দিয়া হ'ব এই আলু ফ্ৰাই কৰাটো তো এয়া দিয়া হ'ব আপোনাৰ হালধি মানে হালধি এয়া চাওক তো আমাৰ পনীৰটো আজি পুৰা বেলেগ মই বনোৱা নাই দেই সংখ্ৰী মানে নুন চেনে তো ফাইনেলি লোৱা হ'ল নুন পিঁয়াজ জলকীয়া কাটি আছে অলপমান হৈ যাব